আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম পৰিৱৰ্তিত জন্মভূমি। কবিতাৰ কথা আৰু আবৃত্তি সঞ্জয় কৃষ্ণ বৰাৰ। বিশ্বায়নৰ প্ৰভাৱে মোৰ জন্মভূমিকো নেৰিলে, বাৰুকৈয়ে প্ৰভাৱিত কৰিলে মোৰ জন্মভূমিখনে। আধুনিকতাৰ ধামখুমীয়াত পৰিৱৰ্তিত আজি মোৰ উপজা গাঁওখন। পুৰণি কেঁচা আলিবাটটো পকীকৰণ হ'ল, বিলাসী বাহনৰ অনবৰতে অহা যোৱা হয়। অদৃশ্য আজি তাহানিৰ কেৰাচিন তেলৰ চাকিও। ঘৰে ঘৰে মাথো দেখোঁ বৈদ্যুতিক বাল্বৰ তীক্ষ্ণ জ্যোতি। শাওনৰ পথাৰত আজি যান্ত্ৰিকতাৰ কাণতাল মৰা আতাহ। আগৰ সেই এচাৰিৰ কোব আৰু বলধক দবিওৱাৰ শব্দ নাই। মানৱৰ মানৱত্ব আজি ম্ৰিয়মাণ। নিজৰ সুখ শান্তিক লৈ ব্যস্ত সকল। ক্ষমিবা জননী, এয়া সময়ৰ পৰিৱৰ্তনহে মাথো। ধন্যবাদ।